নমস্তে গাইজ, আই হোপ আপোনালোক ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি 9 ছেপ্টেম্বৰ 2025। আজিৰে পৰা মই এটা চেলেঞ্জ লৈ আছোঁ মোৰ নিজৰ ওপৰত। আপোনালোকে মোক মৰম দিব, ভাল পোৱা দিব। আৰু মেইন টপিকটো হ'ল গাইজ, ডাউনফল চবৰে থাকে, আপোনাৰ আছে, মোৰো আছে। চ' মোৰ এতিয়া চলি আছে। তো মই 4-5 মাহৰ কাৰণে মোৰ ডাউনফলকেইটা ছাইডত ৰাখি মই ভাবিছোঁ যে মই আগবাঢ়ি যাম। একো নাই, যি হয় ভগৱানে ভালেই কৰে। 4-5 মাহ যদি আপোনালোকৰ সৈতে মই টাইম দিওঁ, তো আই থিংক মোৰ অৱস্থাও বেটাৰ হ'ব, মোৰ লাইফটো অলপ বেটাৰ হ'ব। মোৰ টাইমটো যদি ৱেষ্ট নহয়, নহ'লে আফচোচ কৰিম যে এনেকুৱা এটা ধুনীয়া প্লেটফৰ্ম দিছে, আমি একো কৰা নাই, আমি খালি মানুহক চাইছোঁ। আমি ভাবোঁ যে ট্ৰাই কৰোঁ না, আফচোচ কৰি কি পাম। চ' ময়ো আহি গৈছোঁ এইটো প্লেটফৰ্মত। এতিয়া চাওঁ কি হয়। আপোনালোকে যদি মৰম দিয়ে তেতিয়াহ'লে আগবাঢ়িম, আৰু যদি নিদিয়ে তেতিয়াহ'লেও লাহে লাহে আগবাঢ়িম। তো মৰম দিব, কিয় নিদিব। আজি মই কষ্ট কৰিম, আপুনিও কষ্ট কৰক। এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, 4 দিনৰ মূৰত 100% আপুনি উঠিব। কাৰণ আপোনাৰ মেহনত মানুহে দেখিব ন। আজি মই মেহনত কৰি আছোঁ, আজি মোক চোৱা নাই, কিন্তু এটা টাইম মোৰো আহিব, সেইটো মই জানো। কাৰণ মোৰ সেইটো বিলিভ আছে, কাৰণ মোৰো টাইম আহিব। কাৰণ আজি মই নতুন মানুহ, নতুন এটা প্লেটফৰ্মত আহিছোঁ। আজি মোক কোনেও চিনি নাপায়। ৰিস্ক ল'ব লাগে, কাৰণ ৰিস্ক ল'লেতো একো ক্ষতি নহয়। ৰেগুলাৰ কি কৰি আছোঁ, কেমেৰাটো লৈ আপুনি খালি কথা পাতিব লাগে, বাছ এইখিনিয়ে। ফাৰ্ষ্টত মোৰ ভয় লাগিছিলে যে কেমেৰাত আহি মানুহে কি ক'ব নক'ব, কিন্তু মই যেতিয়া এটা ভিডিঅ' পষ্ট কৰিছোঁ তেতিয়া মোৰ মানে সেই ভয়টো নাইকিয়া হৈ গ'ল। এতিয়া মোৰ তাত লাগে মই পাৰিম, কাৰণ ট্ৰাই কৰি আছোঁ না। এতিয়া মোৰ তাত লাহে লাহে ইজি হৈ আছে বস্তুটো। কাৰণ মোৰ তাত ইজি হ'লে নহ'ব নহয়, আপোনালোকৰ ওচৰতো ভিডিঅ'টো যাব লাগিব, আপোনালোকেতো ভিডিঅ'টো চাব লাগিব, ছাপোৰ্ট কৰিব। আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে আগবাঢ়িব নোৱাৰিম। কাৰণ মোৰ কাৰণে আপোনালোকে চব, এতিয়া চবেই নিজৰ লাইফত কিবা কৰিব খোজে, তো ময়ো তেনেকৈ মোৰ লাইফত কিবা কৰিব খোজোঁ। বহুত দিন আগত চাওক, ডিম্পু দা চাইকেল হওক, ঠেলা হওক, যেনেকুৱাই হওক, 6-7 বছৰৰ পৰা চাই আহিছোঁ। তেখেতক কিন্তু চেঞ্জ পোৱা নাই মই। সেনেকুৱা মানুহ হ'ব লাগে, নেচাৰেল পূৰা। আজি মই ডিম্পু দাক দেখি মই নিজে ইনস্পায়াৰ হৈছোঁ, কিন্তু হ'লে অলপ দেৰিকৈ হ'লোঁ, অলপ সোনকালে হ'ব লাগিছিলে। এতিয়া মোৰ ভালকৈ কনফিডেণ্ট অহা নাই যে হাজাৰ মানুহৰ আগত মই কেনেকৈ কথা পাতিম, হাজাৰ মানুহৰ ভিৰত মই কেনেকৈ ব্লগ বনাম, সেইটো মোৰ এতিয়াও অহা নাই। আহিব, কিয় নাহিব, আহিব লাগিব ন। আজি মই এইটো প্লেটফৰ্মত আহিছোঁ। আজি যদি মই এইটো প্লেটফৰ্মত যদি মই ছাকচেছ নহওঁ, তেতিয়া মোৰ লগৰকেইটা মোক ক'ব, আবে তই না ছ'চিয়েল মিডিয়াত ৱৰ্ক কৰিছিলি, ভিডিঅ' দিছিলি, কি হ'ল, এতিয়া কি হ'ল, হা। চব চিন্তা মাথাত আহে। পৰা মোৰ লগৰকেইটা যিকেইটা আছে, চবৰ পৰা ডাইৰেক্ট আনকমন মই চিধা ৰাস্তাত গৈছোঁ, মানে অলপ দেৰি ৰাস্তাত গৈছোঁ, কিন্তু এইটো বিলিভ আছে যে হৈ যাম। এতিয়া ইউটিউবত বহুত ভিৰ, মই জানো, কাৰণ চবেই ইউটিউব ইউজ কৰে। কাৰণ চব বস্তু ট্ৰাই কৰিব লাগে। মোৰ নিচিনা তোমালোকো কৰা, তোমালোকো আহা। তোমালোক গৈ আছা, ক'ত গৈ আছা, ক'ত যোৱা নাই, কি কৰি আছা, নকৰি আছা, শ্বেয়াৰ কৰা। শ্বেয়াৰ কৰিবলৈ আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে, কিয় নকৰা। কিন্তু আমাৰ বুজাত অলপ প্ৰব্লেম হৈছে। বুজাত মানে প্ৰব্লেম হোৱা নাই, মই সদায় ভাবিছোঁ যে মানুহে কি ক'ব, মানুহে যদি পাগল কয় মোক, মই সেইটো ভাবি বহুত টাইম পাৰ কৰি দিছোঁ। কিন্তু সেইবিলাক এতিয়া বাদ। এতিয়া এনেকুৱা পৰিস্থিতিত আহি গৈছোঁ যে এতিয়া কিবা এটা কৰি খাব লাগিব, জাষ্ট এইটো জানো। কাৰণ তুমি যদি আজি কিবা নকৰা, তেতিয়া তোমাৰ অহা 5 বছৰ পিছত তোমাক বালও দাম নিদিব মানুহে, বুজিছানে। মোক নিদিব, বুজিছানে। কিবা কৰিব লাগিব, ল'ৰা হৈছে যদি কিবা কৰিব লাগিব। কেনেকৈ কৰা, বাল কৰা নকৰা বাল জানা, কিবা মোটমাট কৰিব লাগিব। গাইজ, নামাজ পঢ়িব যাম, নামাজৰ টাইম হৈ গৈছে। আপোনাৰ 4টা বজাত নামাজ আছে, তো মই গাইজ নামাজটো পঢ়িলোঁ। আপোনাৰ 5 মিনিট লাগিব নামাজ পঢ়া, পিছত নামাজ হৈ যাব। নামাজটো আজিলৈ এইখিনি আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।